Hi guys, মই ফনিন ওয়েলকাম টু মাই ইউটিউব চেনেল ফনিন শৰ্মা গাইজ আজি আৰু এটা ব্লগ আৰম্ভণি কৰিম বুলি ভাবিছোঁ ব্লগছটো কি হয় কি নহয় চাই যাওক দেখুৱাই গৈছোঁ চাই যাওক আমাৰ চিষ্টাৰে পিঁয়াজি বনাবলৈ পিঁয়াজ কাটি আছে কুটি আছে পিঁয়াজ কুটিবলৈ হ'লে এইটো মেচিন দি কুটিছে মেচিন মানে কি হয় চাওক চপাৰ বুলি কয় চপাৰ কাটি যোৱা এয়া চাওক এয়া চাওক হৈ গৈছে এতিয়া টোটেল এইখিনি হ'ল গোটেইখিনি এতিয়া এটা কি বনাব দেখুৱাই আছোঁ মই এয়া পকৰীৰ কাৰণে প্ৰস্তুতি আধা আধি ৰেডি হৈ গৈছে আৰু পকৰী বনাব ইয়াত কেৰাহী গৰম কৰি আছে তেল দিয়া নাই তেল দি দে এতিয়া বনাই হ'ল খাব লৈছোঁ বাৰ পঞ্চাশ বনাবলৈ কি কৰিব লাগে এইখিনি বনাব লাগে আৰু তেল অকণ দিব লাগে তাত বাছ বনাই থাকক এনেকৈ বনাই থাকক আৰু ফালে পলি যাব ন হয় নহয় কওক বনোৱা মানুহজনীয়ে কওক হয় নহয় হয় একদম আপোনালোকে এনেকুৱা এটা কিনি ল'ব ফ্লিপকাৰ্টৰ পৰা লৈছোঁ এইটো আমি এইটো দেখুৱাই আছোঁ মই দেখুৱাই আছোঁ আৰু বস্তুটো হ'ল এইটো খুলিছে পিজিঅন ব্ৰেণ্ড ফ্লিপকাৰ্টৰ পৰা লৈছে এখন ধাৰ থকা প্লেট তিনিখন পায় আৰু এইটো বাতিটো এই বস্তুখিনি থৈ মালখিনি বস্তুটো টানি আছে আৰু এডাল টানি দিলে বস্তুটো ঘূৰি যায় বহুতে ঘৰত থাকে আৰু কিছুমান নাথাকে নথকাখিনি বস্তু কিনিবলৈ ভাল আছে বস্তুটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিব পিজিঅন ব্ৰেণ্ডৰ এতিয়া গৈ আছোঁ মই মাৰ ওচৰলৈ মায়ে কি বিচাৰি আছে চাওঁগৈ বলকচোন কি চাই আছে মাদাৰ ইণ্ডিয়াই মই বেক কেমেৰাত দেখুৱাইছোঁ বলক কি চাই আছ নিকি গাইজ মই আপোনালোকক দেখাই আছোঁ এটা বেলেগ বস্তু এটা মানে এইটোতো মোৰ ৰুমটো আৰু ভাঙিছে মানুহ এটা আহি পেলাই যোৱাকালি ভাঙিছে আৰু প্ৰটিন লগোৱা হৈ গ'ল এইখিনি অকণমান আছে এইখিনি চাওক ভাঙি দিছে পুৰা আকৌ এইখিনি বনাব লাগিব অকণমান ভাঙিছে বেছি ভাঙি গ'ল আকৌ বনাব লাগিব এতিয়া আৰু আমাৰ গ্ৰিল অনা হৈ গ'ল বাটৰ গ্ৰিলখন অনা হৈ গ'ল দেখুৱাই আছোঁ এতিয়া দেখাব নাই এতিয়া এন্ধাৰ হৈ গ'ল এতিয়া বহুত এন্ধাৰ হৈ গ'ল চাওক এন্ধাৰ হৈ গ'ল ৰাতিপুৱা দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকে চাই যাব ব্লগটো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ এয়া চাওক ইয়াত দুডালমান থৈ দিছিলে কাৰণ এয়া আৰু মই এতিয়া গৈ আছোঁ মোৰ বাৰ ওচৰলৈ বলক পাকঘৰলৈ যাওঁ তাৰ ৰুম হ'ল দুইটা ৰুম হ'ল পাকঘৰ পালোঁ হ'ল নে নাই আমাৰ ৰিফাইনত বনোৱা ৰিফাইনত মায়ে মিঠাতেলত খাই ভাল পায় আৰু আমাৰ ৰিফাইনত বনোৱা আমাৰ হৈ গৈছে আৰু অলপ আছে মালে বনাই আছে মিঠাতেলত আৰু বস্তুটো দেখাব লৈছোঁ আপোনালোকক বস্তুটো হৈছে এই পাত কাৰা হয় নতুনকৈ আনিছে মই পিন্ধা ভিডিঅ' এটা বনাইছিলোঁ ভিডিঅ'টো চাব সম্পূৰ্ণকৈ ইমান ঠিক অকণমান হ'ব চিৰিয়েল নহয় ভিডিঅ'টো
দুপৰীয়া ভাগে বনাইছিলে দুপৰীয়া গৈ পেলাই লৈছে মাহঁতে মায়ে বায়ে বহুত দিন বিচাৰিছিলো মানে এবছৰ মানে হ'ল এবছৰ মানে আগত বিচাৰিছিলো পাঞ্জাবী সকলে হয় বস্তুটো এইটো 1 বছৰ মানে হ'ল আনি দিয়া নাছিলে মানে ভালকে অৰ্ডাৰ দিয়া নাছিলে মানে অৰ্ডাৰ দিয়া হৈছিলে কিন্তু আনা নাই বস্তুটো ন দোকানটো আনি নাছিলে পোৱা নাই বস্তুটো এইটো হৈ গ'ল এতিয়া পাই গ'লো আজিহে পাইছো খাবলৈ দিছো বহি আছে আমি খাই লওঁ আৰু আপোনালোকে দুপৰীয়া ভিডিঅ'টো চাওক এতিয়া এয়া দেখিবলৈ পাইছে গাইজ এইজন আমাৰ খনিন শৰ্মা সম্পূৰ্ণ এবছৰ যুদ্ধৰ পিছত এই কাৰাপাত পাইছে দোকানীজনে আনি দিয়া নাছিলে মোৰ দুখ লাগিছিলে পাই এবছৰ কি পোৱা নাছিলে আৰু এতিয়া আমাৰ এই খনিন শৰ্মাই ক'ব আপোনাৰ এই কাৰাপাত পাই কেনেকুৱা অনুভৱ হৈছে বহুত 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 ধন্যবাদ কাক বাৰু তহঁত দুটাটো তহঁত কোনোবা গৰু হ'ব পাৰে ছাগলীও হ'ব পাৰে মোৰ শৰ্মা মোৰ মাদাৰ ইলা নয়না মোৰ সিস্টাৰ এইজনী বহুত ধন্যবাদ আৰু দেউতাকো ধন্যবাদ আনি দিছে কাৰণে পইচাটো দিয়াৰ কাৰণে আৰু পইচাটো দেউতা পাগৈ দোকানীটো বনাইছে কাৰণে দোকানী মানে কি আৰু দাদা কালি জয়মা কালি জুৱেলাৰ্ছ এনে তুমি এপাত পিন্ধি কিবা প্ৰতিজ্ঞাবদ্ধ এনে এই খাৰুপাত পিন্ধি তুমি কিবা প্ৰতিজ্ঞাবদ্ধ হৈছা নেকি প্ৰতিজ্ঞাবদ্ধ মানে প্ৰতিজ্ঞা মানে হ'ব নোৱাৰি ন আজিলৈ সামৰিছো গাইজ মই ওলাই দিওঁ কেমেৰা পিছফালে থকা মানুহজনী মই আৰু মই এফালে গাইজ আমাৰ ভাত খাই হৈ গ'ল এয়া চাওক ভাত খাই গাইজ শুনক কথা এটা ভাতৰ আঞ্জা দুখন বনাইছিলে এতিয়া মোবাইলত থৈছো আঞ্জাই হৈ কথাটো কৈছো বহুত হাই হৈছে আঞ্জা দুখন বনাইছিলে আঞ্জা তাৰপিছত এখনত জ্বলা কমকে দিছে যোনখন মই আৰু মোৰ বায়ে খাইছো আৰু জ্বলা বেছি দিয়া মা আৰু দেউতাই খাইছে এনেকুৱা জ্বলা দিছে মা আৰু দেউতাই যোনখন আঞ্জা খাইছে দুইটা একে আঞ্জাই কিন্তু দুটা ভাগত বনাইছে জ্বলা পুৰা দিছে মাইক সুধিছো আমাৰ মাদাৰ ইণ্ডিয়া লেকিন কৈছে এতিয়া মিঠা মিঠাকে ঘিউ ভাত খাই আছে কৈ দিয়ে আমি মানে ভালে লাগি আমাৰ দুইটাৰে আঞ্জাখন বেলেগ হ'ল নহয় বা আজি আমাৰ কি গতি হ'ল ঠিক নাই তেওঁ ইমান পা জালুকৰ গুৰি দিলে নহয় মায়ে নিজৰ আঞ্জাখন হাত চাত পুৰি আছে জালুকৰ গুৰি অলপমান বেছিকে দিলে আৰু ৰাতিপুৱা লাল চাহ বনালে মানে কিমান জালুক দিয়ে জালুক দিব মানে জ্বলা চাহ খাব লাগে কিন্তু ইমান বেছি খোৱাটো ভাল নহয় জ্বলা কিন্তু মাথা পুৰি দিয়ে মাথাটো পুৰি দিয়ে তাৰপিছত মাথা মানে খালে মানে মাথা খৰচা দিব মানে এনেকুৱা জ্বলা দিয়ে সেইটো কম হয় মায়ে এইটো চাওক এইটো কৰিব জানে আপোনালোকে এইটো আগতে এনেকুৱা আছিলে এতিয়া পৰিৱৰ্তন হৈছে কি হৈছে ইমান চিকুট মানে আজিকালি ল'ৰা ছোৱালী বিলাকে এনেকে থাকে নে বিলাক দেখুৱাইছে কি হয় নাজানো কিন্তু মই নাজানো জানে যদি কমেণ্টত জনাবচোন কোনোবাই গুড মৰ্ণিং গাইজ এতিয়া ৰাতিপুৱা বাজিছে 8টা মই উঠিলো হাই গাইজ আজি কলেজৰ পৰা আহিলো এতিয়া ভাত চাত খাই হৈ গ'ল আৰু মই আপোনালোকক দেখুৱাই আছো এতিয়া গ্ৰিল কেইখন গেটৰ গ্ৰিল আৰু এয়া চাওক গ্ৰিল আহি গ'ল আমাৰ কৈছিলো নহয় গ্ৰিল আনি যাব বুলি এয়া এইখন ডাঙৰখন পুৰা ৰ'দ দি আছে আৰু আমাৰ টাইলছ লগোৱা হৈ গ'ল এয়া চাওক গাইজ এতিয়া সন্ধিয়া হৈছে আৰু এতিয়া আমি চাহ খাব লৈছো আৰু বিগ বছ আছে
বিগ বছ আছে গাইজ আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ব্লগটো চাই যদি ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে আজিলৈ বাই